Hello, Nursery. How are you? কি খবৰ? ভালে আছানে? আজি আমি অলপ ইংলিছ পঢ়িম দেই। হ'ব? আজি আমি ইংলিছৰ স্মল লেটাৰ কেনেকৈ লিখে সেয়া আমি শিকিম। হ'বনে? তোমালোকে প্ৰি নাৰ্চাৰীত A to Z কেপিটেল লেটাৰ্ছটো শিকিলা। হয়নে নহয়? ABCD কেনেকৈ জেডলৈকে লিখিব লাগে প্ৰি নাৰ্চাৰীত কেপিটেল লেটাৰ্ছ সেইখিনি শিকিলা। আজি মই তোমালোকক স্মল লেটাৰ্ছখিনি শিকাম আৰু যিখিনিয়ে কেপিটেল লেটাৰ্ছ খুব ভালকৈ পঢ়া নাই তেওঁলোকে ঘৰত ট্ৰাই কৰিবা দেই ABCD কেপিটেল লেটাৰ্ছখন আজি মই তোমালোকক A, B আৰু C শিকাম স্মল লেটাৰ্ছ অ'কে এতিয়া আমি বৰ্ডত কেনেকৈ লিখে চাওঁ এয়া চোৱা বৰ্ডত মই 4 লাইনছ আঁকি থৈছোঁ 1 2 3 4 এই 4 লাইনছ মানে তোমালোকৰ কপিত থকা তোমালোকৰ 4 লাইনছৰ কপিখন এতিয়া মোৰ হাতত কপি নাই কাৰণে মই তোমালোকক বৰ্ডত এই 4 লাইনছ কিডাল আঁকি লৈছোঁ দেই এতিয়া আমি ইয়াত A কেনেকৈ লিখে আমি চাম এতিয়া চোৱা এইটো আমি ক'ত লিখিব লাগিব এই লাইন দুডালত মাজত লিখিব লাগিব এই মাজৰ তাৰমানে থাৰ্ড সেকেন্ড আৰু থাৰ্ডৰ মাজত লিখিব লাগিব এই কেপিটেল লেটাৰ্ছত আমি কেনেকৈ লিখিছিলোঁ ফাৰ্ষ্ট লাইনডালৰ পৰা আমি থাৰ্ড লাইনডাললৈ এডাল ষ্টেণ্ডিং লাইন আঁকিছিলোঁ হয়নে এনেকৈ তাৰপাছত আকৌ ফাৰ্ষ্ট লাইনডালৰ পৰা থাৰ্ড লাইনডাললৈকে ষ্টেণ্ডিং লাইনডাল আঁকি মাজত এনেকৈ কাটি স্লিপিং লাইন কৰি দিছিলোঁ হয়নে এইটো হৈছে কেপিটেল A হয়নে নহয় এতিয়া স্মল লেটাৰ কেনেকৈ লিখিম এইটো আমি মাজৰ এই দুটা লাইনৰ মাজত এইটো লিখিম চাবা দেই কেনেকৈ লিখিম এইটো হৈছে এনেকৈ চি নিচিনাকৈ ঘূৰাই নিবা এই দুডালৰ ভিতৰত তাৰপাছত তাক ওপৰলৈ লৈ গৈ এইটো এনেকৈ ঘূৰাই বুজি পাইছা এনেকৈ তাক চি নিচিনাকৈ এনেকৈ ঘূৰাই তাক ওপৰলৈ লৈ গৈ তাৰপাছত তাৰ পৰা এনেকৈ টানি দিব লাগে বুজি পাইছা এইটো হৈছে A চাবা দেই এনেকৈ ঘূৰালা এইটো C হ'ল নাই এইটোতো এটা C হয় হয়নে হয় নাই Cটোক তুমি ওপৰলৈ এনেকৈ লৈ যাবা লৈ গৈ ওপৰৰ পৰা এনেকৈ টানি দিবা এইটো হৈছে A হয়নে C ওপৰলৈ লৈ গৈছা গৈ পেলাই এনেকৈ টানি দিবা এইটো হৈছে A বুজি পাইছা এইটো কয় A এতিয়া স্মল b টো কেনেকৈ কেপিটেল B টো কেনেকৈ আছিল কেপিটেল B টো আছিলে এডাল ষ্টেণ্ডিং লাইন হয়নে ইয়াৰ পৰা এনেকৈ ঘূৰাই দিলা তাৰপাছত ইয়াৰ পৰা এনেকৈ ঘূৰাই দিলা এইটো হৈছে কেপিটেল B হয়নে এইটো হৈছে কেপিটেল B এতিয়া স্মল b টো কেনেকৈ খুব সহজ এডাল ষ্টেণ্ডিং লাইন দিলা আৰু এই থাৰ্ড আৰু সেকেন্ড আৰু থাৰ্ডৰ মাজত ইয়াত সেকেন্ড আৰু থাৰ্ডৰ মাজত তুমি এনেকৈ এটা এনেকৈ ঘূৰাই দিয়া এইটো B ওপৰটো দিব নালাগে আৰু বুজি পাইছা এয়া চোৱা প্ৰথমতে এনেকৈ ষ্টেণ্ডিং লাইনডাল আঁকিলোঁ তাৰপাছত আমি এটা এনেকৈ এইটো হৈছে B ঘূৰাই দিলোঁ বুজি পাইছা কেপিটেল B
ওপৰটো এনেকে ফাৰ্স্ট লাইন ডালৰ পৰা সেকেন্ড লাইন ডাললৈ আনিব লাগে সেকেন্ড লাইন ডালৰ পৰা থাৰ্ড লাইন ডাললৈ আনিব লাগে কিন্তু স্মল বি থাৰ্ড লাইন ডালৰ সেকেন্ড লাইন ডালৰ পৰা থাৰ্ড লাইন ডাললৈ আনিলেই হ'ল এনেকে এটা ষ্টেণ্ডিং লাইন আঁকিলা তাৰ পাছত এইডাল সেকেন্ড লাইন হয়নে ফাৰ্স্ট লাইন সেকেন্ড লাইনৰ পৰা এনেকে কৰি থাৰ্ড লাইন এইটো হৈছে বি বুজি পাইছা এটা সি টো কেনেকৈ লিখে ক্যাপিটাল সি টো কেনেকৈ আছে এনেকৈ আছে হয়নে ক্যাপিটাল সি টো আছিল ফাৰ্স্ট লাইন ডালৰ পৰা থাৰ্ড লাইন ডাললৈকে এনেকৈ সি হয়নে নহয় এটা স্মল সি টো কেনেকৈ সেকেন্ড লাইন ডালৰ পৰা থাৰ্ড লাইন ডাললৈ তো সৰু হৈ যাব বুজি পাইছা এটো হৈছে সৰু হৈ যাব এনেকে কৰি তাক এনেকে বুজি পাইছা এনেকে এটা এটো হৈছে স্মল সি ক্যাপিটাল সি টো হৈছে এনেকে কৰি এটো হৈছে ক্যাপিটাল সি হয়নে স্মল সি টো হৈছে এনেকে কৰি স্মল সি এটো হৈছে স্মল সি সহজ হয়নে হয় হয়নে এইটো হৈছে কেনেকে এনেকে কৰি সি নিচিনাকে লিখিলা সি টো ওপৰলৈ লৈ গৈ পেলাই টানি দিলা এটো হৈছে এ বি টো কেনেকে লিখিলা এটা ষ্টেণ্ডিং লাইন আঁকি তুমি ইয়াৰ পৰা উলুটাকে সি টো লিখিলা এনেকে এইফালে এনেকে ঘূৰাই দিলা এটো হৈছে বি সি টো কেনেকে ক্যাপিটাল সি টোকে তুমি সৰুকে লিখি দিলা সেকেন্ড আৰু থাৰ্ড লাইন ডালৰ মাজত এই দুডাল লাইনৰ মাজৰ দুডাল লাইনৰ মাজত এনেকে এটা সি লিখি দিলা বুজি পাইছা আজি আমি এটা কি শিকিলো কেনেকে এ স্মল এ লিখিব লাগে স্মল বি লিখিব লাগে আৰু স্মল সি লিখিব লাগে আজি আমি এইকিটা এ বি আৰু সি শিকিলো হ'ব আজিলে তোমালোকে এইকিটা ঘৰত ট্ৰাই কৰিবা হ'ব এনেকে ঘৰত প্ৰেক্টিছ কৰি থাকিবা এ বি সি আৰু মই শিকাম অহা ক্লাছত সি ডি ই এফ শিকাম ডি ই এফ শিকাম এনেকে ঘৰত শিকাই যাম তোমালোকে ঘৰত প্ৰেক্টিছ কৰি যাবা তেতিয়া সব পাৰি যাবা এৰ পৰা জেডলৈকে স্মল লেটাৰ্ছখন তোমালোকৰ সলসলীয়া হৈ যাব হ'ব আজিলে হৈ যাব আৰু বাহিৰত ওলাইছা নেকি নোলাবা দেই ঘৰতে থাকিবা মা দেউতাৰ লগত থাকিবা মা দেউতাৰ কথা শুনিবা ধুনীয়াকে থাকিবা অলপ পঢ়িবা অলপ খেলিবা হ'ব আজিলে Okay then. Bye bye. Take care.